আপোনালোকক এই গোটেই কেইখন চাদৰ দেখিব পাৰিছে পুৰা 9খন চাদৰ আছে গোটেইখন দেখুৱাই আছো বলক হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰিছো সকলো ভালে আছে মই ভালে আছো আপোনালোকৰ কাৰণে আজি লৈ আহিছো ঘৰতে বোৱা কেইখনমান চাদৰ বেছি নহয় 9-8খন মান হ'ব সো বলক দেৰি নকৰি ভিডিওটো ষ্টাৰ্ট কৰো এখন ফাৰ্ষ্ট চাদৰ আপোনালোকক খুলি দেখুৱাই আছো এইটো আঁচলটো চাব পাৰে এনেকে বেছি ফুল দিয়া নাই মাত্ৰ এনেকে এলাইন ফুল দিয়া আছে কাৰণ বহুত ডাঙৰ হয় ফুলটো চাব পাৰে ওচৰৰ পৰা আপোনালোকক দেখুৱাই দিছো এয়া এটো বাকিখিনি গুটে উকা হয় দেখিব পাৰিছে এই গুটেটো উকা আৰু এইখিনি আঁচলটো এয়া আৰু এইটো কি দিয়া আছে এইটো সেউজীয়া কালাৰৰ দেখিব পাৰিছে পাৰি হয় এইটো সেউজীয়া কালাৰৰ পাৰি হয় এখন চাদৰ আপোনালোকক নেক্সট চাদৰখন দেখুৱাই আছো এখন চাদৰ হয় বগা চাদৰ হয় লেতেৰা হৈ যাব পাৰে এয়া চাব পাৰে এইটো আঁচলটো এনেকে কিমান ধুনীয়াকে ফুল দিয়া আছে 3 লাইন ফুল দিয়া আছে এনেকে চাব পাৰে বহুত ধুনীয়া লাগিছে চাদৰখন এইটো আঁচলটো আৰু এনেকে গুটে গাটোতে দীঘলকে চেক দিয়া আছে এয়া চাব পাৰে কিমান ধুনীয়া লাগিছে চাদৰখন এখন বাকি এইটো আঁচলটো ফুলটো ওচৰৰ পৰা দেখুৱাই দিছো চাব পাৰে কিমান ধুনীয়া ফুল হয় আৰু এইটোত এনেকে আপোনালোকক দেখাই দি আছো এইটো চাব পাৰে ফুলটোৰ মাজে মাজে এনেকে হেই কৰি দিয়া আছে গুণা দিয়া আছে এনেকে আৰু মাজতো এনেকে চেক দিছে যে এনেকে গুণা দিয়া আছে গুটেটো এখন চাদৰ সাধাৰণ অলপ আৰু গুণা দিয়া আছে বাকি এইটো পাৰিটো দিয়া আছে ৰঙা আৰু সেউজীয়াৰে পাৰি দিয়া আছে এনেকে চাব পাৰে এইটো পাৰি হিচাপত এনেকে ডিজাইন কৰি দিয়া আছে চাদৰখনত এখন চাদৰ বহুত বেছি ভাল লাগিছে এখন চাদৰ হয় চাব পাৰে এইখনত বগাত এনেকে হালধীয়া কালাৰ বৈ দিয়া গৈছে আপোনাক দেখুৱাই আছো ভালদৰে এইটো আঁচল চাব পাৰে এইখন চাদৰ অলপ হেভি হয় কাৰণ ফুলগিটা অলপ হেভিকে দিছে চাব পাৰে ফুলগিটা কিমান ধুনীয়া মৰম লগা এনেকুৱা আৰু এইটো গুটে গাটোতে এনেকে ফুল দিয়া আছে চাব পাৰে গুটে গাটোত এনেকে আধাকে ফুল দিয়া আছে বহুত মৰম লাগিছে চাদৰখন আপোনালোকে চাব পাৰে এইটো আঁচলটো সো পাৰিটো একে হয় এয়া চাব পাৰে ৰঙা আৰু সেউজীয়া পাৰি দিয়া আছে বাকি সেই হিচাপত ফুলটো দিছে এনেকুৱা সো ইমানে আপোনালোকক নেক্সট চাদৰখন দেখাও এইখন চাদৰ এইটো পাৰিটো জানমণি পাৰি বুলি কয় এয়া চাব পাৰে দুফালে ৰঙা আৰু মাজতে কলা এইটো জানমণি পাৰি বুলি কয় বাকি এইটো ফুলটো চাব পাৰে এনেকে 3 লাইন ফুল দিয়া আছে ৰঙা আৰু কলাৰে ফুল দিয়া আছে সো পাৰিটো হিচাপত দিছে আৰু গাটো তেনেকে চেন টাইপ কৰি দিছে চাব পাৰে এইটো ভাল লাগিছে চাদৰখন এয়া চাব পাৰে এইটো আঁচলটো আৰু এনেকে সাইডত এনেকে দিছে এয়া দিব পাৰিছে এডালক কি বুলি কয় নাজানো আপোনালোকে যদি জানে প্লিজ কমেন্টত জনাব এয়া আপোনালোকক নেক্সট চাদৰখন দেখুৱাই আছো চাদৰবিলাক যে দেখুৱাই আছো সেইখন চাদৰত ইমান এটা দেখাব লগা নাই সো দেখুৱালো আপোনালোকক খুব মজা থাকাৰ কাৰণে দেখুৱালো সো আশা কৰো ভাল পাব ভিডিওটো সো বলক নেক্সট চাদৰখন দেখুৱাই দিয়া এইখনতো এলাইন ফুলে দিয়া আছে কাৰণ ফুল যিকিটা আছে ডাঙৰ ফুল দিয়া আছে সেই কাৰণে এলাইনে ফুল দিয়া আছে দেখুৱা ভালকে এয়া এইটো চাব পাৰে এলাইন ফুল দিয়া আছে সাইডত এনেকে পাৰিটোৰ নিচিনা ডিজাইনকে এনেকুৱাকে সাইডতো দি দিছে ফুলৰ এয়া আৰু পাৰিটো ৰঙা আৰু কলাৰে পাৰি দিয়া আছে বাকি চাদৰখন গুটে উকা হয় এয়া সিম্পল চাদৰ হয় দিব পাৰিছে এয়া আঁচলটো
এখন চাদৰ হয়, এখন এইটো আঁচলটো চাব পাৰে। ইয়াত দিয়া আছে 3 লাইন ফুল, এনেকুৱা ফুলটো চাব পাৰে কিমান ধুনীয়া মৰম লাগিছে ন ফুলটো। আৰু ফুলটোৰ চাইডে এনেকৈ পাৰিটোৰ নিচিনা ডিজাইন কৰি দিয়া আছে, এয়া চাব পাৰে ধুনীয়া ডিজাইন কৰি দিয়া আছে। বাকী এইটো পাৰিটো সেউজীয়া আৰু অৰেঞ্জ কালাৰে পাৰি দিয়া আছে। বাকী চাদৰখন এনেকুৱা উকা হয়, এয়া গোটেইটো উকা হয়। দাঁতটো ভালদৰে খোলাই নাই, কাৰণ মই আপোনালোকক যিকেইখন চাদৰ দেখাইছোঁ মই এখনো চাদৰ লোৱা নাই, মই সেনেকৈ থোৱা আছে। আৰু এইটো আঁচলটো। মোৰ যে ফুলকেইটা বহুত বেছি মৰম লাগিছে, এয়া চাব পাৰে, মোৰ বহুত বেছি ভাল লাগিছে। আৰু এয়া ফুলটোৰ ওপৰত আৰু তলত এইকেইখন চাব পাৰে, এইখন কিবা কয় যে পাহাৰ বুলি কয়, এনেকুৱা ডিজাইন কৰি দিয়া আছে। চ' ইমানে। মই ইয়াৰ আগতে এখন চাদৰ দেখালোঁ, সেইখন চাদৰৰ নিচিনা একে চেম ফুল হয়, আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। এই ফুলটো চাব পাৰে, এইটো ফুল। আৰু এখন চাদৰখন দেখাওঁ, এইখন চাদৰ চাব পাৰে একেই ফুল হয়, এইটো চেম একে ফুল হয়, কিন্তু চাদৰৰ এইটো পাৰিটোহে বেলেগ হয়। এইটো আঁচলটো চাওক, এনেকুৱা উকা হয় চাদৰখন। এয়া এইটো আঁচলটো। এইখন এনেকুৱা চাদৰ, এইখন চাদৰ মুগাৰ মেখেলাৰ লগত ল'বৰ কাৰণে বেষ্ট হয়। মই মুগাৰ মেখেলাৰ লগতে ল'লে। এনেকুৱা চাব পাৰি চাদৰখন, এইটো এনেকৈ ডিজাইন দিয়া আছে, বেছি হেভি ফুল নাই ইয়াত। এইটো চাইডটো এনেকৈ দিয়া আছে, বাকী এইটো গোটেই গাটোতে এনেকৈ সৰু সৰু ফুল দিয়া আছে, চাব পাৰে গোটেই গাটোতে এনেকৈ ফুল দিয়া আছে, এনেকুৱা। আৰু ইয়াত ফুল দিয়া আছে এনেকুৱা সেউজীয়া কালাৰ আৰু অৰেঞ্জ কালাৰেৰে, চাব পাৰে। ফুলকেইটা চাব পাৰে কিমান মৰম লাগিছে, ইমান সৰু সৰু ফুল হয়। বাকী আঁচলটো এনেকুৱা, আৰু এইটো পাৰিটো চাব পাৰে অৰেঞ্জ কালাৰ আৰু সেউজীয়াৰে চেক পাৰি। চ' আৰু লাষ্ট চাদৰ এখন আছে, সেইখন চাদৰ দেখুৱাওঁ। লাষ্ট চাদৰ এখন দেখাওঁ। মোৰ তাত মাত্ৰ 3খন নে 2খনে এনেকুৱা কালাৰিং চাদৰ আছে, বাকী গোটেইখন বগাই হয়। আৰু ইয়াতো সেয়াই আছিল বগা চাদৰ এইখন, কিন্তু ইয়াত এনেকৈ কালাৰ বৈ দিছে। এইটো কি কালাৰ বুলি কয়, নীলা নেকি, সেই চাব পাৰে এইটো কালাৰ, এনেকুৱা কালাৰ বৈ দিছে। বাকী এইটো আঁচলটো চাব পাৰে, এনেকৈ 2 লাইন ফুল দিছে, আৰু এইটো পাৰিটোৰ নিচিনাই এনেকৈ ফুলটোৰ কাষত দি দিছে, আৰু চাইডত এনেকুৱা পাহাৰ দি দিছে। বাকী গাটো এনেকুৱা উকা হয়, চাব পাৰে উকা হয় চাদৰখন। বাকী আঁচলটো এনেকুৱা ফুল দিয়া আছে, গুলপীয়া আৰু হালধীয়াৰে ফুল দিয়া আছে। আৰু নেক্সট পাৰিটো হৈছে ৰঙা আৰু ক'লা পাৰি, এয়া বেছি ফুটি উঠা নাই, এয়া এইটো পাৰি হয়। বাকী এইখনে আৰু চাদৰখনত দেখাব লগা ইমান নাই। চ' ইমানে আছিল ভিডিঅ'। যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। বাই বাই।